অতি পুৰণি কালত এখন দেশত এজন বৰ পৰাক্ৰমী ৰজা আছিল। সেই ৰাজ্যৰ মন্ত্ৰীজনো এজন সুদক্ষ আৰু বিচক্ষণ লোক আছিল। উপযুক্ত মন্ত্ৰীৰ হাতত ৰাজকাৰ্য চলাবলৈ দি ৰজা নিশ্চিন্ত হৈ পৰিছিল। ৰজা আৰু মন্ত্ৰী দুয়োৰে দুটি পুত্ৰ সন্তান আছিল। ওচৰা-ওচৰিকৈ থকা বাবে ৰাজপুত্ৰ আৰু মন্ত্ৰীপুত্ৰ দুয়ো নলে-গলে লগা বন্ধু আছিল। দুয়ো একেলগে বিদ্যা শিক্ষা লাভ কৰিছিল। দুয়ো ধনুৰ্বিদ্যা, অস্ত্ৰ চালনাৰ শিক্ষা একেলগে সমাপ্ত কৰিছিল। সৰুৰে পৰা দুয়ো নানা বিদ্যাত পাৰ্গত হোৱা বাবে ৰজা আৰু মন্ত্ৰী দুয়োৰে তেওঁলোক বৰ মৰমৰ পাত্ৰ হৈ পৰিছিল। এদিনাখন অস্ত্ৰ শিক্ষা কৰি থাকোঁতে ৰাজপুত্ৰৰ হাতত মন্ত্ৰীপুত্ৰৰ তৰোৱালখন লাগি হাতখন কাটিলে আৰু তেজ ববলৈ ধৰিলে। মন্ত্ৰীপুত্ৰই আথে-বেথে ৰাজপুত্ৰৰ হাতখনত ঔষধ পাতি লগাই বান্ধি দিলে আৰু ক'লে, ঈশ্বৰে যি কৰে মংগলেই কৰে। এই কথা শুনি ৰাজপুত্ৰৰ বৰ দুখ লাগিল। তেওঁ মনতে ভাবিলে, মন্ত্ৰীপুত্ৰ মোৰ পৰম বন্ধু হৈও মোৰ হাতখন কটাত ভালহে পালে। ইয়াৰ প্ৰতিশোধ মই নিশ্চয় ল'ম বুলি ৰাজপুত্ৰই উপায় চিন্তিবলৈ ধৰিলে। দুদিনমান পিছত এদিন ৰাজপুত্ৰই মন্ত্ৰীপুত্ৰক চিকাৰলৈ যাবলৈ লগ ধৰিলে। মন্ত্ৰীপুত্ৰই ক'লে, বন্ধু, তোমাৰ হাতৰ ঘাঁ ভালদৰে শুকালেহে চিকাৰলৈ যোৱা ভাল হ'ব বুলি মই ভাবোঁ। ৰাজপুত্ৰই ক'লে, নহয় বন্ধু, চিকাৰ তুমি কৰিবা, মই লগতেহে যাম। ইতিমধ্যে মই পিতাৰ অনুমতি লৈয়ে থৈছোঁ। ৰাজপুত্ৰৰ কথা পেলাব নোৱাৰি এদিন শুভক্ষণত দুয়ো ঘোঁৰা লৈ চিকাৰলৈ বুলি যাত্ৰা কৰিলে। হাবি-বননি, গছ-গছনি পিছ পেলাই থৈ ৰাজপুত্ৰ মন্ত্ৰীপুত্ৰৰ ঘোঁৰা চিকাৰৰ উদ্দেশ্যে অটব্য অৰণ্যৰ মাজ পালেগৈ। বেলি লহিয়ালে, চিকাৰ কিন্তু একো নাপালে। ভাগৰত দুয়ো বিমৰ্ষ হৈ পৰিল। ৰাজপুত্ৰৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গ'ল। অৰণ্যৰ মাজত পানী বিচাৰি দুয়ো হাবাথুৰি খালে। মন্ত্ৰীপুত্ৰই গছৰ ডালৰ ওপৰলৈ উঠি দূৰত ক'ৰবাত পানী দেখে নেকি চাবলৈ ধৰিলে। এনেতে দূৰত এটি খালত পানী জিলিকি থকা দেখিলে। মন্ত্ৰীপুত্ৰ গছৰ পৰা নামি ঘোঁৰা লৈ দুয়ো পানী থকা খালটোৰ পিনে যাবলৈ ধৰিলে। খালৰ ওচৰ পাই ঘোঁৰাৰ পৰা নামি দুয়ো পানী খাবলৈ খালৰ ওচৰলৈ গ'ল। খালত পানী নাছিল। বোকাৰে খালটো পূৰ্ণ হৈ আছিল। মন্ত্ৰীপুত্ৰই হালি এটুপি পানী পোৱাৰ আশাৰে খালৰ নিচেই ওচৰ পালেগৈ। ৰাজপুত্ৰই এই সুযোগ বুলি ভাবি মন্ত্ৰীপুত্ৰক ঠেলা মাৰি খালত পেলাই দিলে। বোকাত লুতুৰি-পুতুৰি হৈ মন্ত্ৰীপুত্ৰক ওপৰলৈ উঠিবলৈ যত্ন কৰিলে আৰু ৰাজপুত্ৰৰ সহায় ভিক্ষা মাগিলে। কিন্তু ৰাজপুত্ৰই ক'লে, বন্ধু, মোৰ হাতখন কাটোতে যে কৈছিলা ঈশ্বৰে যি কৰে মংগলেই কৰে, সেইদিনা তুমিতো মোৰ হাতখন কটা বাবে দুখ কৰা নাছিলা। এতিয়া ময়ো তোমাৰ এই দুৰ্ভাগ্যৰ বাবে দুখ নকৰোঁ।
তুমি খালত পৰি মৰি থাকা। মই ৰাজ্যলৈ উভতি যাওঁগৈ। তুমি মোৰ বন্ধু নহয়, শত্ৰুহে। মন্ত্ৰীপুত্ৰই তেতিয়াও হাঁহি মাৰি ৰাজপুত্ৰক ক'লে, ঈশ্বৰে যি কৰে মংগলেই কৰে। ৰাজপুত্ৰ নিজৰ ঘোঁৰাত উঠি গুচি গ'ল। সেই অৰণ্যত এদল অঘৰী ডকাইতে বাস কৰিছিল। ৰাজপুত্ৰক অকলশৰে পাই ডকাইতে ধৰি লৈ গ'ল আৰু ডকাইতৰ চৰ্দাৰৰ ওচৰত হাজিৰ কৰালগৈ। ডকাইতৰ চৰ্দাৰে সুঠাম দেহৰ বিতোপন ল'ৰা এজন ধৰি অনা দেখি বৰ আনন্দিত হ'ল। সেই ৰাতিয়ে তেওঁলোকৰ আৰাধ্যা দেৱীৰ আগত ৰাজপুত্ৰক বলি দিবলৈ স্থিৰ কৰিলে। চৰ্দাৰে ল'ৰাজনক গা পা ধুৱাই সাজু কৰি দেৱীৰ আগলৈ লৈ যাবলৈ আদেশ দিলে। যেনে আদেশ তেনে কাম। যথা নিয়মে গা পা ধুৱাই দেৱীৰ আগলৈ লৈ যোৱা হ'ল। কিন্তু তেওঁৰ হাতত থকা কটা ঘাঁ ডোখৰ দেখি ৰাজপুত্ৰক বলি দিয়া নহ'ব বুলি চৰ্দাৰে ঘোষণা কৰিলে। কিয়নো দেৱীৰ আগত গাত ক'তো কোনো খুন নথকা লোকক বলি দিয়াৰ বিধান আছে। গতিকে এওঁ বলিৰ অযোগ্য, এওঁক এৰি দিয়া বুলি চৰ্দাৰে হুকুম দিলে। বন্ধনমুক্ত হৈ ৰাজ্যপুত্ৰই মন্ত্ৰীপুত্ৰৰ অমুক বাণী ঈশ্বৰে যি কৰে মংগলেই কৰে কথাষাৰত গুৰুত্ব উপলব্ধি কৰি ঘোঁৰা লৈ মন্ত্ৰীপুত্ৰক পেলাই থৈ যোৱা খালটো বিচাৰি ওলাল। বিচাৰোঁতে বিচাৰোঁতে ৰাতি পুৱাল। পুৱতিৰ পোহৰত অলপ দূৰত খালটো দেখা পালে। ৰাজপুত্ৰ ঘোঁৰাৰ পৰা নামি বন্ধুৰ ওচৰলৈ উধাটো খাই লৰি গ'ল। নানা যত্ন কৰি বোকাপূৰ্ণ খালটোৰ পৰা মন্ত্ৰীপুত্ৰক তুলি আনিলে। মন্ত্ৰীপুত্ৰই আচৰিত হৈ সুধিলে, বন্ধু, যোৱাকালি তুমি মোক শত্ৰুজ্ঞান কৰি ইয়াত পেলাই থৈ গ'লা। আজি কিয় তুমি তুলি আনিলা? ৰাজপুত্ৰ আবেগেৰে বন্ধুক পেলাই থৈ যোৱাৰ পিছৰ পৰা ঘটা ঘটনাবোৰ সবিশেষ বিৱৰি ক'লে। বন্ধু, এতিয়াহে মই তোমাৰ কথাৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিছোঁ। ৰাজপুত্ৰৰ কথা শুনি মন্ত্ৰীপুত্ৰই আনন্দেৰে ক'বলৈ ধৰিলে, বন্ধু, তুমিও মোক এই খালত পেলাই থৈ নোযোৱা হ'লে মোৰ এই সৰ্বভূতাম দেহটো দেৱীৰ আগত নিশ্চয় বলি গ'লহেঁতেন। কিয়নো মোৰ গাত ক'তো কোনো গুণ নাই, মই বলিৰ যোগ্য। কিন্তু ঈশ্বৰে মোক বচালে। সেয়েহে বন্ধু কৈছোঁ, ঈশ্বৰে যি কৰে মংগলেই কৰে। ব'লা বন্ধু, ইয়াত ৰোৱাৰ সকাম নাই। এই অৰণ্যৰ পৰা যিমান সোনকালে পাৰি বিদায় লোৱাহে আমাৰ প্ৰথম কৰ্তব্য। এই বুলি দুয়ো বন্ধু ঘোঁৰাত উঠি নিজ ৰাজ্য অভিমুখে ৰাওনা হ'ল। সেইকাৰণে সদায় ঈশ্বৰৰ বিশ্বাস ৰাখিবা।